Hello friends, welcome to my channel Madhu's Vlog. মই আজি আপোনালোকৰ লগত ভেজ কাটলেট কেনেদৰে বনাও তাকে শেয়াৰ কৰিবলৈ ওলাইছো। প্ৰথমে আলুখিনি বইল কৰি ললো, মটৰ সৰু সৰুকৈ বিনছ কাটি ললো আৰু গাজৰ। বইল কৰিবলৈ লৈছো মই মটৰ, গাজৰ আৰু বিনছ। ভালদৰে বইল হোৱাত এইখিনি মই টুকি ললো। এতিয়া সৰু সৰুকৈ পিয়াজ কাটি লৈছো। আৰু আদা নহৰুৰ কেঁচা জলকীয়া এটা পেষ্ট বনাই লৈছো আৰু বইল কৰি লোৱা আলুখিনিৰ লগত সৰুকৈ কাটি লোৱা পিয়াজখিনি মিহলাই লৈছো আৰু এইদৰে বাকি বস্তুবিলাকো মিহলাই ল'ম। বইল মটৰ, গাজৰ আৰু বিনছখিনি ইয়াত দি দিছো। এতিয়া সৰু সৰুকৈ কাটি লোৱা ধনিয়া পাতখিনিও ইয়াতে দি দিছো আৰু আদা নহৰুৰ জলকীয়া যিটো পেষ্ট মই বনাই লৈছিলো সেই পেষ্টটো ইয়াতে দি দিছো। এতিয়া এই সকলোখিনি বস্তুৰ লগত মই পিঠাগুড়ি আৰু বেচন মিহলাম। পিঠাগুড়ি আৰু বেচন দিয়াৰ পিছত মই মছলাবিলাক দিম। ইয়াতে ৰেড চিলি পাউডাৰ দিছো, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা দিছো আৰু ইয়াৰ লগতে মই দিছো অলপমান হালধি আৰু নিমখ। এই হালধি আৰু নিমখ গোটেই বস্তুখিনি দিয়াৰ পিছত এই বস্তুখিনি মই ভালদৰে মিহলাই লৈছো। এইদৰে মিহলি হোৱাৰ পিছত মই ইয়াক সৰু সৰু বল বনাইছো আৰু এটা শ্বেপ দিছো। শ্বেপটো দুয়ো চাইডে চুজিয়েদি ভালদৰে লেটিয়াই দিছো। চুজি দি ভালদৰে এইদৰে লেটিয়াই লৈ এইদৰে ৰাখি দিছো আৰু এতিয়া মই ডিপ ফ্ৰাই কৰিম আৰু তেতিয়ালৈকে ডিপ ফ্ৰাই কৰিম যেতিয়ালৈকে ভালদৰে ৰঙচুৱা নহয়। আৰু এয়া আমাৰ ভেজ কাটলেট ৰেডি হৈ গৈছে। আপোনালোকে ভাবিছে চাগে মই আজি বস্তুবিলাক ইমান সৰহ পৰিমাণকৈ কিয় লৈছোঁ? কাৰণ আজি এটা অৰ্ডাৰ আছিলে আৰু মই ভাবিলোঁ একেলগতে এটা ভিডিঅ' বনাই লওঁ। মই এইখিনি 500টা কাটলেটৰ বাবে বনাইছোঁ। আপোনালোকেও কেতিয়াবা এইদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় জনাব আৰু ভিডিঅ'টো কেনে পালে জনাব।